খাৰুপেটীয়া দলগাঁও বেছিমাৰীত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধৰ সমৰ্থকৰ বিজেপি চৰকাৰৰ দিনত অত্যাধিক হাৰত বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে কুঙা কৰি পেলাইছে দেশৰ সৰ্বসাধাৰণ জনগণক আজিছে দিনৰ সপোন দেখুৱাই কেন্দ্ৰীয় আৰু ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ দিনত শেহতীয়াকৈ পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীবোৰৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱা আৰু ৰাফেল যুদ্ধৰ বিমান ক্ৰয় কেলেংকাৰীৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ কমিটিৰ আজি 10 ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনায় কংগ্ৰেছৰ এই বন্ধৰ প্ৰভাৱ দেশৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়া দলগাঁও বেছিমাৰী কৌপাটি লালপুং ধুলা আদি সৰ্বাত্মক ৰূপে পৰিলক্ষিত হৈছে মূল্যবৃদ্ধিত অতিষ্ঠ জনগণ ভাৰত বন্ধৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সকলো ধৰণৰ যান বাহনৰ ৰিক্সাসমূহ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে যদিও চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিত অতি সেৰেঙা হোৱা পৰিলক্ষিত হয় ইফালে বন্ধৰ সমৰ্থকসকলে বেছিমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে খাৰুপেটীয়াৰ পৰা আব্দুল হাকিম এনি 365 লাইভ